নমস্কাৰ জনাই মই মৌচুমীয়ে মৌচুঙৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ বাজনলৈ স্বাগতম আৰু নমস্কাৰ মই আজি আপোনালোকলৈ লৈ আহিছোঁ এটা খুব ধুনীয়া হেণ্ড এমব্ৰইডাৰী আৰু সেই এমব্ৰইডাৰীবিলাক কেনেকৈ কৰিছোঁ ক'ত কৰিছোঁ সকলোবিলাক আপোনালোকক ভাবিছোঁ অকণমান দেখুৱাওঁ কাৰণ সকলো বহুত মানুহৰে মানে প্ৰায়বিলাক মহিলাৰে এইটো চখ নহয় জানো কাপোৰ নিজে কৰি চিলাই পিন্ধা গতিকে অকণমান কিবা এটা উপকাৰ হ'ব বুলি মই ভিডিঅ'টো আগবঢ়ালোঁ আৰু এই ভিডিঅ'টো মই ক'ৰ পৰা কৰিছোঁ প্ৰথমে আপোনালোকক কৈ লওঁ মই আহিছোঁ সদায় অহাৰ দৰে স্কুলত ল'ৰাটোক থ'বৰ কাৰণে আৰু ল'ৰাটো যেনেকৈ বন্ধু বান্ধৱী আছে তাহাঁতৰ মাকহঁতেও আমি এনেকৈ গোট খাই বহি থাকোঁ আৰু মানে 3 ঘণ্টা সময়নো কি কৰি থাকিম গতিকে এনেই কিবাকিবি কৰি থাকোঁ আৰু মোৰ দৰে বহুত এনেকুৱা আছে এইটো হৈছে মোৰ গ্ৰুপ য'ত শিৱসাগৰ যোৰহাট সকলো মিলি আছোঁ আৰু সৌৱা চাওকচোন সকলোবিলাক ৰৈ আছে এতিয়া মই আপোনাক চিনাকি কৰাই দিম এইগৰাকী কামত লাগি আছে হাই ধ্ৰুৱলীনা হাজৰিকা চৌধুৰী নে চৌধুৰী হাজৰিকা তোমাক এই ফেচবুকৰ পেজটোৰ নাম কৈ দিয়া আকৌ নেভিয়া ক্লাছিক ফৰএভাৰ নেভিয়া ক্লাছিক ফৰএভাৰ তাত গৈ চাবগৈ আপোনালোকে ফেচবুকত আছে পেজটো ফ'ল' কৰি দিব হয়নে তাৰপিছত তাত গৈ বহুত ধুনীয়া ধুনীয়া কাপোৰ তেওঁ বনাই থৈছে কালেকশ্যন দি থোৱা আছে আপোনালোকে যেনেকুৱা ধৰণৰ বিচাৰে তেওঁ বনাই দিব খুব মানে বহুত ধুনীয়া কাম হাতৰ কাম এইটো বাৰু তেনে সাধাৰণহে কিন্তু ইয়াতকৈ বহুত বেলেগ বেলেগ আছে আপোনালোকে গৈ পেজটোত চাবগৈ পাৰিব তেওঁ বহুত দূৰ দূৰলৈ কাপোৰ তেনেকৈ বনাই পঠাইছে আৰু বহুতৰে পচন্দৰো হৈছে গতিকে যদি আপুনি বিচাৰে খুব ধুনীয়া এযোৰ হাতৰ কাম কৰা কাপোৰ এযোৰ লাগে বুলি তেনেহ'লে পেজটোত গৈ চাবগৈ আৰু দেখুৱাই দিয়ক কাপোৰ ফুলপাহ কিমান ধুনীয়া হৈছে কমপ্লিট এপাহ ফুল এতিয়া আমি দেখুৱাম আপোনালোকক এইয়া চাওক কিমান ধুনীয়া ধুনীয়া অৱশ্যে এইখিতে বহি বহি আমি ইয়াৰ পৰা শিকিও আছোঁ বাৰু ফ্ৰীতে এইয়া চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ মই যে ক'লোঁ আপোনালোকক চিনাকি কৰাই দিওঁ মানে এওঁৱে হৈছে সেই কাপোৰ এমব্ৰইডাৰী কৰা গৰাকী আৰু এওঁৰ লগত আৰু এগৰাকী আছে কুইন মেছ বুলি তেওঁ বৰ্তমান আমাৰ লগত নাই তথাপিও তেওঁৰ নামটো মই মেনশ্যন কৰিব লাগিব কাৰণ তেওঁলোক দুয়োগৰাকীয়ে মিলিহে এই কাপোৰৰ বিজনেছটো কৰি গৈছে আৰু এওঁৰ এটা হেভি দুখ হৈছে কি এওঁৰ কাপোৰবিলাক বহুত মানুহে মানে পেজৰ পৰা চুৰ কৰি পেলাই নিজৰ কাপোৰ বুলি বিক্ৰী কৰিবলৈ বুলি মানে অৰ্ডাৰ লয় আৰু কিবাকিবি ফেব্ৰিক চেব্ৰিক কৰি পঠাই দিয়ে কিন্তু তেওঁৰ পৰা কাপোৰ সেইকেইযোৰ নহয় প্ৰকৃত কাপোৰকেইযোৰ যিকেইযোৰ মই এতিয়া ইয়াত মই মানে দি দিম ফটোকেইখন সেইকেইখন কাপোৰ কিন্তু এওঁহে বনোৱা মানে বহুত ইউটিউবতো দেখিছোঁ বা এনেকুৱা কিবাটো দেখিছোঁ ফটো ফেচবুক বা এনেকুৱা কাপোৰৰ পেজবিলাকতো এওঁৰ কাপোৰবিলাক নিজৰ বুলি কোৱা কিন্তু সেই কাপোৰবিলাক এওঁহে মানে অৱশ্যে একেই ডিজাইনৰ থাকিব পাৰে কিন্তু কথা হ'ল কি একেই ডিজাইনটো বুলি নহয় এওঁ বহুত কষ্ট কৰি নিজে ফটোশ্বুট কৰা সেই ফটোবিলাকো তাৰমানে বহুতে দি কাপোৰবিলাক নিজৰ বুলি কৰি আছে আচলতে একেই বনোৱাটোতো কোনো ডাঙৰ কথা নহয় এওঁৰ পৰা শিকাটোও কোনো ডাঙৰ কথা নহয় কিন্তু অনুমতি অকণমান ল'লে ভাল লাগে নহয় জানো নিজেই বনোৱা বস্তুটো বেলেগে যদি কৈ দিয়ে মই বনাইছোঁ কাপোৰযোৰ কেনেকুৱা লাগিছে তেতিয়া আৰু ধৰক চকুৰে বেয়া লাগিব সেয়াই বাকী যদি আপোনালোকে সঁচাকৈ কৈছোঁ কাপোৰকেইযোৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ' লাইক আৰু কমেণ্ট কৰি দিব শ্বেয়াৰ কৰিব আৰু যদি বেছিকৈ বিশেষকৈ চাব বিচাৰে তেনেহ'লে আপোনালোকে গৈ সেই পেজটোত গৈ চাবগৈ নেভিয়া ক্লাছিক ফৰএভাৰ বুলি লিখা আছে আৰু যদি ভাল লাগে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব দিনবোৰ সকলোৰে ধন্যবাদ Echoing around these walls, fighting to create a song. I don't wanna miss a beat, and on we'll go through the wastelands, through the highways, till my shadow turns to sun rays.